নমস্কাৰ তাকে মানে কৰোণা টেষ্ট কৰিব যাওঁ ব'লক মোৰ লগতে আপোনালোকেও চেক কৰি আহকগৈ আৰু লগতে কোনে কোনে চেক কৰিলে কাৰ কাৰ নিগেটিভ পজিটিভ কাৰ কাৰ কি হ'ল কমেণ্টত দিয়ক আৰু কেনেকৈ আমাৰ ইয়াত টেষ্ট কৰাইছে সকলোখিনি গম পাব আজি গোটেই গাঁৱৰ মানুহক কোৱাব আজি কাৰণ আমাৰ গাঁৱত মানে ব্ৰহ্মপুৰ আদৰ্শ গাঁও গোটেই গাঁৱৰ প্ৰায়ভাগ মানুহে মানে কৰোণা পজিটিভ হৈছে মানে সেইকাৰণে যাওঁ ময়ো কৰি আহোঁ আমাৰ ঘৰৰ মানুহো কৰিছে সকলোৱে কৰিছে জাষ্ট এতিয়া মই আছোঁ মই যাওঁ কৰিবলৈ ব'লক তেন্তে চৰি মাস্কখন লগাই যাব লাগিব আৰু লগতে গ'লে এই চেনিটাইজাৰ বটলটো লগত লৈ যাব মাস্কখন থাকিব চেনিটাইজাৰ অকণ সময় চেনিটাইজ কৰি থাকিব তেন্তে ব'লক আজিলৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মই আহি আছোঁ পাগল এটাই কৈছে আঙুলি ফুটাই খাওঁ দিছা মোৰ বোলে পজিটিভ ওলাব বুলি ভগৱান জয় বাবা বজৰংবলী বাবা কি সহায় কৰিবা বাবা বেছিকৈ ভয় লাগিছে যে আমাৰ ঘৰত 3জনৰ কৰোণা পজিটিভ ওলালে আৰু এতিয়া মই আহিছোঁ যেতিয়া মোৰ ওলাব বুলি ভয় লাগি আছে কিন্তু কি আৰু দৰকে আগে জিত ন সেইবোৰে আহি আছোঁ বিন্দাছ কৰোঁগৈ তুমি কৰিলা নাই তাকে ময়ো কৰি আহোঁগৈ তোমাৰ পজিটিভ নে নিগেটিভ আৰু এইখন হৈছে আদৰ্শ গাঁৱৰ LP স্কুলখন ইয়াতে কৰোণা টেষ্ট কৰাই আছে গোটেই মানুহ দেখিছে নহয় ছ'চিয়েল ডিষ্টেঞ্চ মানিয়ে চলিছে বাৰু সকলোৱে ব'লক সোমাই যাওঁ তেন্তে ইয়াত কি হৈ আছে মোৰতো মানে কি ক'ব আৰু প্ৰভু বচাবা আৰু ব'লক তেন্তে মোৰ কৰোণা টেষ্টটো কৰাই লওঁগৈ যদিহে পজিটিভ ওলাল তেন্তে অকণ দুখ লাগিব যে অকণ ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব কাৰো লগত একো লিংক কৰিব নোৱাৰিম সেইটো মই মানি ল'লোঁ আৰু যদি নিগেটিভ ওলাল তেন্তে জিংগালালা বিন্দাছ তথাপিও ছেফটি হৈ থাকিব লাগিব ব'লক মানসৰ নামটো কৈছে ব'লক তেন্তে এয়া অসমৰ জনপ্ৰিয় ইউটিউবাৰ জনপ্ৰিয় বুলিয়ে কৈছোঁ আৰু নিজে এয়া কৰোণা টেষ্ট কৰিবলৈ ৰখিছে এয়া মহাশয় এয়া চাওক নাকৰ ফুটাত বাৰীডাল সোমোৱাই দিব এতিয়া কিবা লাগিছে নাকৰ ভিতৰত আৰু এখন পৃথিৱী আছে পৃথিৱীখন গৈ চুই দিয়া নিচিনা লাগিছে কেনেকুৱা লাগে ৰে কৃষ্ণ টেষ্টটো কৰিলেকে ইয়ালৈকে সোমোৱাই দিছে মোৰ গোটেই একেবাৰে টনটননি মানে জিনজিননি চব লাগিছে আৰু ব'লক হোৱা নাই এতিয়া সেইটো কৰি লওঁ মানে কি কয় পজিটিভ নে নিগেটিভ সুধি লওঁ তাৰপিছতহে চিন্তাটো কৰিব আমাৰ ঘৰত প্ৰথম এজনেই ওলাইছিলে কৰোণা কিন্তু তাৰপিছত আকৌ চেক কৰোঁতে আমাৰ মা ওলাল আমাৰ ডাঙৰ মা ওলাল তাৰপিছত বাকীখিনি আমাৰ নিগেটিভ কিন্তু এতিয়া আমি এক্সট্ৰাকৈ থাকিব লাগিব আৰু যি ভাবিছোঁ বিশ্বাস কৰক ইমান ভয় লাগিছিল মানে যেতিয়া কৰিছে বুকুখন ধম ধম কৰিছিলে পজিটিভ ওলাব নেকি কিন্তু ভগৱানৰ নাম লৈ ল'লোঁ আৰু নহ'ল আৰু কিন্তু মোৰ চৰ্দি নিচিনা ভাৱটো লাগিছে কিন্তু চৰ্দি হ'লেই যে কৰোণা হ'ব সেইটো কথা নহয় দেই সকলোৱে সেইটো কিন্তু চেক কৰিব লাগে যে মোৰ চৰ্দি হৈ আছে এনেও কৰোণা হ'বই সেইটো ভাবি নাথাকিবা আহিব পাৰে কৰোণা টেষ্টটো কৰি ল'ব পাৰে সকলো দুলদা আহিছে দুলদা যাওক মোৰ নিগেটিভ আপোনাৰো কৰি আহকগৈ কি হয় অৱশেষত আহি মই ঘৰ পালোহি ধুনীয়াকৈ মই চেক কৰিলোঁ মোৰ অলপ ভয় লাগি আছিলে এইটো আমাৰ ঘৰতে এইটোৱে দেখাই দিছোঁ এইটোৱে আমাৰ ঘৰখন এতিয়া মই ধুনীয়াকৈ আহিছোঁ ঘৰত সোমোৱা নাই কাৰণ ছোৱালীজনীও আছে না সিহঁতকো চবকে চেক কৰি পঠিয়াই দিছোঁ এতিয়া মই গা ধুম প্ৰথম গা ধুই পেলাই ভিতৰত সোমাম আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ গা ধোৱাটো নেদেখুৱাওঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি কিবা ইয়াৰ পৰা কিবা যদি মই দিব পাৰিছোঁ আপোনালোকক যে কৰোণাৰ ওপৰত কেনেকৈ সতৰ্কতা মানে ৰাখিব লাগে সতৰ্ক হৈ থাকিব লাগে আপোনালোক সেইখিনি কথাটো অকণমান হ'লেও কৈছোঁৱেই যে ঘৰতে থাকক সুস্থ থাকক আৰু বাহিৰা মানুহৰ লগত ইমান লেনদেন নকৰিব একো নকৰিব অহা যোৱা নকৰিব বৰ্তমান বহুত বেয়া পৰিস্থিতি চলি আছে কাৰণ বাকী আমাৰ ঘৰৰ সকলো এতিয়া নিগেটিভ বুলিয়ে গম পাইছোঁ মানুহজনী গৈ আছে তাইও আহিব তাইও ফোন এটা কৰি সুধিব লাগে মই গাটো ধুই লওঁ প্ৰথম বাই থেংক ইউ
ইমান শেষলৈকে ভিডিঅ' চোৱাৰ কাৰণে থেংক ইউ দেই। আৰু লগতে মোৰ কমেডি ভিডিঅ'বিলাক চাই থাকিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো টিপি দিব, তেতিয়া আমাৰ নেক্সট ভিডিঅ' আহি যায়। আৰু এটা কথা কওঁ দেই, মোৰ ভিডিঅ' বনাই আপোনালোকৰ থাকিবলৈ মন যায়, কিন্তু কি হ'ব মোৰ মানে কিছুমান অসুবিধা আছে কম সেই বিষয়ে, তাৰপিছত আপোনালোকে গম পাব। তথাপিও বহুত দিনৰ মই এটা ভিডিঅ' দিওঁ এই চেনেলটোত, তাৰ কাৰণে বেয়া নাপাব আপোনালোকে, কিন্তু মৰম দিব আপোনালোকে, সেইটোৱে সিমানে বহুতখিনি ধন্যবাদ। জয় অসম আৰু এই কৰোণাৰ পৰা সকলো বাচি থাকিব হা। বৰ্তমান ঘৰত 3টা মানুহৰ পজিটিভ ওলাল যেতিয়া আমি আমাৰ ফেমিলিটো মানে মই মানুহজনী আৰু কেঁচুৱাটো এতিয়া বাহঁতৰ ঘৰত যাব ওলাইছোঁ। তেতিয়া বৰষুণ ৰাস্তাত আহি ৰখি আছোঁ, মানে ঘৰত সোমোৱা প্ৰৱেশ নিষেধ আৰু পুৰা কণ্টেইনমেণ্ট জ'ন বনাই দিব এতিয়া, আমাৰহঁতক লৈ যাব। আৰু লগতে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনালে ভাল পাম। জয় অসম, ধন্যবাদ, আজিলৈ এৰিলোঁ দেই।